হাই বন্ধুসকল, মই মিতালী মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেওপানী থানলৈ যাওঁ। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে। মই নুমলীগড় হৈ যাম, এনে আপোনালোকে গোলাঘাট হৈ যাব পাৰে। বহুত ধুনীয়া এটা মন্দিৰ। মই এতিয়া ৰেডি হোৱাই নাই, কাপোৰ কানি পিন্ধিবলৈ আছে, ৰেডি হ'বলৈ আছে। তাত গৈ আপোনালোকক লগ পাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আমি যাবলৈ ওলালোঁ দেওপানী মন্দিৰলৈ। মই বহুত এক্সাইটেড হৈ আছোঁ দেওপানী মন্দিৰ চাবলৈ, কেতিয়া গৈ পাম, কাৰণ মোৰ বেছি ভাল লাগিছে। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে। আশা ভরা গীতে আজি প্রাণ পালে নুমলীগড় ফাইনেলি যোৱা ৰাস্তা। আছে নাই আকৌ সৰিয়হ নেকি? তেলৰ জেগা সৰিয়হটো ইমান ধুনীয়া লাগিছে। চোৱা সৰিয়হখিনি, এই ফটো উঠিব ভাল লাগিছে। ৰাস্তাটো বহুত ভাল লাগিছে মোৰ। গছ আছে। এইটো ৰিফাইনেৰীৰ মেইন ৰাস্তাটো। এইটো এই ৰাস্তাটো ডিমাপুৰ যাব পাৰি। বহুত ধুনীয়া ৰাস্তা, গৈও আমনি নালাগে। যোনে গৈ পাইছে সিহঁতেতো জানিবই, আৰু যোনে যোনে যোৱা নাই যাব পাৰে। বিৰাট ধুনীয়া ৰাস্তা। ৰাস্তাটোত গৈয়ে মোৰ কিবা এটা ভাল লাগিছে। আমি নামবৰ হাবিত সোমালোঁ। নামবৰ হাবিৰ নাম সকলোৱে শুনিছেই চাগে, প্ৰায়ভাগেই। এতিয়া আমি গৈ আছোঁ নামবৰ হাবিত। ইয়াৰ পৰা আমি 13 কিলোমিটাৰ জংঘলেই পাম। মানে ৰাস্তাটো মানে কিবা এটা ভয় লাগে, মানে পূৰা জংঘল, ইফালেও জংঘল সিফালেও জংঘল। চাওক আপোনালোকে, 13 কিলোমিটাৰ জংঘলেদি গৈ থাকিম এতিয়া। এই জংঘলখন পাৰ হ'লেহে আমি দেওপানী থান পাম। চাওক, সন্ধিয়া হ'লে বেছিয়ে ভয় লাগিব। মোৰ অলপ ভয়ো লাগিছিল, ইফালেও জংঘল সিফালেও জংঘল যেতিয়া। ইয়াত আমি গাড়ী ৰখাবলৈ কৈছিলোঁ মানুহজনক,
কিন্তু গাড়ী নৰখালে ইয়াত মানে ইফালেও জংঘল সিফালেও জংঘল যে সেইটো কাৰণে গাড়ীখন নৰখালে আমি তেনেকৈ আহি থাকিলোঁ 13 কিলোমিটাৰ জংঘলেদি এটা গাড়ী দেখিছা না তুমি একেলগে যাব গোটেই সোপা এতিয়া আমি নামবৰ হাবি পাৰ হ'লোঁ নামবৰ হাবি পাৰ হৈ আমি চিলনীজান পালোঁ এতিয়া আমি চিলনীজান দি আহি আছোঁ চিধা ৰাস্তাতে গৈ থাকিম এয়া নাগালেণ্ড গাড়ীবোৰ এইবোৰ চব একেলগ হৈ গৈ থাকে এয়া চিলনীজান পাইছোঁ দেওপানী থান পালোঁ এই ৰাস্তাটো আপুনি ৰাস্তাখিনি ধুনীয়া আছে বাবা থানৰ ওচৰত ভিডিঅ' কৰিবলৈ ইয়াত আটাইতকৈ না টেম্পু চলিলে ভালে দেওপানী থান মা কিনিলাই না মা প্ৰসাদ ইয়াতে কিনিম দিব এইকেইটা ভাও নে এইকেইটা সোমাব নোৱাৰি ভাই নোসোমাই বাইদেউ এই বাইদেউজনী যে ক'ত গাড়ীখন ভৰাবলৈ কৈছে মোক তোমাৰ গাড়ীখন ষ্টিকৰ চাকি পাব লগত এতিয়া এইখিনিতে সোমাব জোতা ইয়াতে লগাই যাব লাগিব এইফালে চাই দিয়ক এইফালে চাই দিয়ক সেই বান্ধি আহি লওঁ নে তিনটা কাছে দিয়ে একে পায় দেওপানী থান बोलो